ফ্ৰেন্ডছ মই উৎপল আৰু আপোনালোকে চাইছে মোৰ ইউটিউব চেনেল আজি ক্ৰিকেট কাউণ্টাৰৰ এটা নতুন এপিছডলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰি আপোনালোকে আজি ভিডিঅ'টো শেষলৈকে নিশ্চয় চাই যাতে। ক্ৰিকেট কাউণ্টডাউনৰ প্ৰথমটো খবৰ লৈ আছোঁ IPL 2020ৰ পৰা 2020ৰ IPL প্ৰায় ওচৰতে বুলি ক'ব লাগিব আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদে তেওঁলোকৰ কেপ্টেইন সলনি কৰিছে আৰু এই বৰ্ষৰ 2020 বৰ্ষৰ IPLত দেখিবলৈ পাম ডেভিড ৱাৰ্নাক অষ্ট্ৰেলিয়াৰ টপ অৰ্ডাৰ বেটছমেন ডেভিড ৱাৰ্নাক দেখিবলৈ পাম তেওঁ অধিনায়কৰ দায়িত্বত থাকিব হায়দৰাবাদ দলৰ হৈ পেলাই। বিগত দুটা IPL ছিজনত আমি দেখিবলৈ পালোঁ কেন উইলিয়ামছনে অধিনায়কৰ দায়িত্ব লৈ আছিলে আৰু তেওঁ যথেষ্ট সফলো হৈছিলে। যথেষ্টখিনি মেচত তেওঁ যোৱা বছৰ আঘাতৰ কাৰণে কেপ্টেইনৰ দায়িত্বত থাকিব পৰা নাছিলে, তাৰ ঠাইত ভুৱনেশ্বৰ কুমাৰে সেই অধিনায়কৰ দায়িত্ব লৈছিলে। কিন্তু 2020 বৰ্ষৰ IPLত কেন উইলিয়ামছনক আঁতৰাই পেলাই ডেভিড ৱাৰ্নাৰক কিয় দলীয় কেপ্টেইন হিচাপে বিবেচিত কৰিলে দলীয় মেনেজমেণ্টে সেই বিষয়ে জনোৱা হোৱা নাই, কিন্তু এনাউন্সে কৰিছে যে ডেভিড ৱাৰ্নাৰে এই বৰ্ষৰ IPLৰ কেপ্টেইন হ'ব। ডেভিড ৱাৰ্নাৰ বেটিং যথেষ্ট ভাল আৰু বেটিঙৰ দ্বাৰাই তেওঁ দলক যথেষ্টখিনি খেলত অকলে জিকাবলৈ সক্ষম হৈছিলে, কিন্তু কেপ্টেইনৰ দায়িত্ব পোৱাৰ পিছত তেওঁ বেটিঙত প্ৰভাৱ পৰিব নেকি বা তেওঁ কেপ্টেইন হোৱাৰ পিছত দলীয় প্ৰদৰ্শন কেনেকুৱা হ'ব সেয়া লৈ পেলাই যথেষ্ট প্ৰশ্ন উত্থাপন হৈ আহিছে আৰু IPL আৰম্ভ হোৱাৰ লগে লগে এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ আমি পাই যাম। দ্বিতীয়টো খবৰলৈ অষ্ট্ৰেলিয়া আৰু চাউথ আফ্ৰিকাৰ মাজত 3-0কৈ T20 শৃংখলা সমাপ্ত হৈ গ'ল। 2-1 ব্যৱধানত অষ্ট্ৰেলিয়াই শৃংখলাটো দখল কৰিবলৈ সক্ষম হ'ল। শৃংখলাটোৰ প্ৰথম দুখন মেচ দুটা টিমে জয় হোৱাৰ পিছত 1-1 ব্যৱধানত শৃংখলাটো আছিলে আৰু তৃতীয়খন তথা অন্তিমখন T20 খেল নিৰ্ণায়ক মেচ হিচাপে বিবেচিত হৈছিলে, কিন্তু অষ্ট্ৰেলিয়া তৃতীয়খন খেলত 97 ৰানৰ এটা বিশাল ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হয় চাউথ আফ্ৰিকাৰ ক্ৰিকেট দলটোক। অষ্ট্ৰেলিয়াৰ দলটোৱে প্ৰথমে বেটিং কৰিবলৈ আহি নিৰ্ধাৰিত 20 অভাৰত 193 ৰান কৰিবলৈ সক্ষম হয়। তেওঁলোকে 5টা উইকেট হেৰুৱায় আৰু চাউথ আফ্ৰিকাই 194 ৰানৰ টাৰ্গেট আগত লৈ পেলাই তেওঁলোকে 100 ৰানো কৰিব নোৱাৰিলে। মাত্ৰ 96 ৰানতে তেওঁলোকে গোটেইকেইটা উইকেট হেৰুৱাই পেলাই মেচখনত 97 ৰানত জয় কৰিবলৈ আৰু মেচখনত 97 ৰানৰ ব্যৱধানত জয় হয় অষ্ট্ৰেলিয়াৰ দলটো। অষ্ট্ৰেলিয়াৰ হৈ বেটিঙত ডেভিড ৱাৰ্নাৰে অৰ্ধশতকীয় ইনিংছ খেলাৰ পিছতে কেপ্টেইন এৰন ফিঞ্চেও এটা অৰ্ধশতকীয় ইনিংছ খেলে আৰু তাৰপিছত বেটিং কৰিবলৈ হয় ষ্টিভ স্মিথে এটা 30 ৰানৰ বিস্ফোৰক ইনিংছ খেলি পেলাই দলটোক 193 ৰানলৈ লৈ যাবলৈ সক্ষম হয়। অষ্ট্ৰেলিয়া হৈ পেলাই বলিঙত এষ্টন আগাৰে 3টা উইকেট দখল কৰাৰ বিপৰীতে মিচেল ষ্টাৰ্কে 3টা উইকেট দখল কৰে আৰু সম্পূৰ্ণ মেচখনত দেখিবলৈ পালোঁ অষ্ট্ৰেলিয়াৰ যি বলিঙৰ ডমিনেট কৰি পেলাই বলিং কৰিলে আৰু চাউথ আফ্ৰিকাক খেলখনৰ পৰা একেবাৰে বাহিৰ কৰিবলৈ সক্ষম। ইয়াৰ পিছৰ তথা 3 নম্বৰ খবৰটো আহিছোঁ ভাৰতীয় ক্ৰিকেট দল আজি 28 ফেব্ৰুৱাৰী আৰু কাইলৈ 29 ফেব্ৰুৱাৰীত টীম ইণ্ডিয়াৰ টেষ্ট দলটো মুখামুখি হ'ব কাইলৈ নিউজিলেণ্ডৰ লগত দ্বিতীয়খন টেষ্ট মেচ খেলিবলৈ। প্ৰথমখন টেষ্ট মেচত দেখিবলৈ পালোঁ ভাৰতীয় দলটো বেটিং বলিং দুয়োটাতে একেবাৰে আউটপ্লেড দেখিবলৈ পোৱা গ'ল আৰু দ্বিতীয়খন মেটছৰ আগত কেনেকুৱা বলিং বা বেটিঙে কেনেকুৱা প্ৰদৰ্শন কৰিবলৈ সক্ষম হয় নিউজিলেণ্ডত গৈ পেলাই সেয়া যথেষ্ট গুৰুত্বপূৰ্ণ হৈ পৰিছে, কিয়নো প্ৰথমখন মেটছত খুব বেয়াকৈ হৰাৰ পিছত ভাৰতীয় দলৰ মনোবল অলপ হ্ৰাস পাইছে বুলি দেখা গৈছে আৰু এখন মেটছত 5টা উইকেট দখল কৰা পেচাৰ ঈশান্ত শৰ্মাৰ আঘাতৰ কাৰণে দ্বিতীয়খন মেটছত খেলাটো খুব সম্ভৱ নহয় আৰু তেওঁৰ ঠাইত উমেশ যাদৱক এটা সুযোগ দিয়া হ'ব। উমেশ যাদৱে কেনেকুৱা বলিং কৰিবলৈ সক্ষম হয় সেয়াও চাব লাগিব। তাৰপিছত টীম ইণ্ডিয়াৰ অপেনিং যুটি পৃথিৱী শ্বাহ আৰু মায়ংক আগৰৱালে কেনেকুৱা প্ৰদৰ্শন আগবঢ়ায় সেয়াও যথেষ্ট গুৰুত্বপূৰ্ণ হৈ পৰিছে আৰু খেলখনত টছে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। প্ৰথমখন টেষ্ট মেচত কেপ্টেইন বিৰাট কোহলীয়ে ভাল প্ৰদৰ্শন কৰা নাছিলে আৰু দ্বিতীয়খন টেষ্ট মেচত তেওঁ ভাল প্ৰদৰ্শন কৰিব নকৰে তাৰ ওপৰত যথেষ্টখিনি দৃষ্টি থাকিব আৰু টেষ্ট স্পেচিয়েলিষ্ট সতেশ্বৰ পূজাৰা আৰু আজিংকা ৰাহানেৰ বেটিঙৰ ওপৰত যথেষ্ট প্ৰশ্ন হৈ আহিছে। তেওঁলোকে দ্বিতীয়খন টেষ্টত ভাল প্ৰদৰ্শন কৰিব বুলি আশা কৰিছোঁ আৰু ভাৰতক জয় কৰাবলৈ সক্ষম হ'ব বুলি আশা কৰিম। তাৰপিছতে চতুৰ্থটো তথা অন্তিম খবৰটোলৈ আহোঁ যে শ্ৰীলংকা আৰু ৱেষ্ট ইণ্ডিজৰ মাজত 3-0কৈ এদিনীয়া শৃংখলা অনুষ্ঠিত হৈ আছে। প্ৰথমখন খেলত শ্ৰীলংকাই 1-0 ব্যৱধানত জয়ী হ'বলৈ সক্ষম হয়। খেলখনত ৰোমাঞ্চকৰ খেলখনত যথেষ্ট ভাল প্ৰদৰ্শন কৰে শ্ৰীলংকাই, কিন্তু দ্বিতীয়খন খেলতো শ্ৰীলংকাই এটা যথেষ্ট ডাঙৰ ব্যৱধানত খেলখনত জয়ী হ'বলৈ সক্ষম হয় আৰু ৱেষ্ট ইণ্ডিজক দ্বিতীয়খন খেলতো পৰাস্ত কৰি 3-0 এদিনীয়া শৃংখলাটো দখল কৰিবলৈ সক্ষম হৈছে শ্ৰীলংকা দলটোৱে। খেলখনত শ্ৰীলংকাই প্ৰথম বেটিং কৰিবলৈ আহি 345 ৰানৰ এটা বিশাল স্ক'ৰ থিয় দিবলৈ সক্ষম হয় ৱেষ্ট ইণ্ডিজৰ ওচৰত আৰু আবিষ্কাৰ ফাৰ্নাণ্ডোৱে এটা শতকীয় ইনিংছ খেলাৰ উপৰিও কুশল মেণ্ডিছেও এটা শতকীয় ইনিংছ খেলি পেলাই দলটোক 300ৰো অধিক ৰান কৰিবলৈ যথেষ্টখিনি সহায় কৰে। মেচখনত ৱেষ্ট ইণ্ডিজে 346 ৰানৰ টাৰ্গেট আগত লৈ পেলাই তেওঁলোকে 200 ৰানৰো অতিক্ৰম কৰিব নোৱাৰিলে। গোটেই দলটোৱে মাত্ৰ 184 ৰানতে তেওঁলোকে গোটেইকেইটা উইকেট হেৰুৱাই খেলখনত পৰাজয় বৰণ কৰে আৰু শ্ৰীলংকা দলটোৱে 161 ৰানৰ এটা বিশাল মাৰ্জিনত খেলখন জয়ী হ'বলৈ সক্ষম হয়। তেতিয়াহ'লে বন্ধুসকল ভিডিঅ'টো ইমানখিনি আছে, যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যদি মোক কিবা ক'ব লগা আছে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতি বৰ্তমান ভিডিঅ'ত বাই বাই।